এতিয়া বৰ্তমান উপস্থিত আছোঁ গণেশ ঘাটত আহিছোঁ। মই আগতো বহুতবাৰ আহি থাকোঁ ইয়াত। আজি মানে সি চলি আছে শিৱ বাবাৰ সি বলবম চলি আছে ইয়াত পূৰা সেই মেলা নিচিনাকৈ ই হৈ আছে। আপোনালোকক মই দেখুৱাওঁ, আপোনালোকে ভিডিঅ' লাষ্টলৈকে চাব। গণেশ ঘাটৰ বিষয় লৈ মই অলৰেডি মই ভিডিঅ' বনোৱা আছে, সেইটো কাৰণে মই আপোনালোকক ইমান ভালকৈ মই দেখুৱাবলৈ মই নোৱাৰিম। একচুৱেলি অলৰেডি মই আগতো বনাইছোঁ। ইয়াত মানে বলবমৰ মেলা চলি আছে, সেইটো কাৰণে মই আজি আহিলোঁ ইয়াত। আজি চানডে কাৰণে আজি বলবম মানুহ বহুত আহিছে, ক'ব নালাগে। ইয়াত একচুৱেলি মানুহ হৈয়ে থাকে। ইয়াত আহিলোঁ, অকলে আহিলোঁ, কোনো নাই, এতিয়া লগৰ ল'ৰাও নাই, অকলে আহিছোঁ মই ইয়াত। আহি বহুত ভাল লাগিছে, ক'ব নালাগে। বহুত অজস্ৰ মানুহ আহিছে, ক'ব নালাগে। বহুত ভাল লাগিছে, পূৰা মেলা নিচিনা বহিছে, ক'ব নালাগে। বহুত ভাল লাগিছে, ক'ব নালাগে। আপোনালোকে চাব, অজস্ৰ মানুহ আছে। এখন শ্ৰী গণেশ ঘাট হয়। আপোনালোকে চাব, আপোনালোকৰ মই ভিতৰত গৈ দেখুৱাম গণেশ ঘাট। আৰু সেইটো চাইডতে আছে ব্ৰহ্মপুত্ৰ নদী আছে। আপোনালোকে চাব, মানুহ বহুত আহিছে, ক'ব নালাগে। একচুৱেলি মোবাইল মোৰ ইমান ভাল নহয়, এণ্ডাৰ আহিছে। দিনত হ'লে বহুত ভালকৈ দেখিলে হয়, ক'ব নালাগে। আপোনালোকে চাব, মানুহ জাহাজ হয়, ক'ব নালাগে। পূৰা মেলা নিচিনা বহি আছে, পূৰা মানুহ আহিছে, বহুত মানুহ আহিছে, ক'ব নালাগে। আহি বহুত ভাল লাগিছে ইয়াত, ক'ব নালাগে। মানুহ পাবা, বহুত মানুহ। হেল্ল', দ্বাৰকা মাই। আপোনালোকে ইয়াত চাব পাৰিব, পূৰা জেলেপি আছে, জেলেপি ভুজিয়া সেইবোৰ চব আছে। আৰু আপোনালোকে সেইটো চাব, পূৰা আহি আছে, লাভৰ আহি আছে, কি ধুনীয়া ক'ব নালাগে। গণেশ বাবাও আছে, ক'ব নালাগে। বহুত ভাল একদম। ফুলো আছে, কি ধুনীয়া একদম ৰঙা একদম গোলপীয়া, সেইটো ধুনীয়া লাগিছে, ক'বই নালাগে। গণেশ ঘাটৰ পৰা ৰুমত আহিলোঁ।
বহুত গণেশ ঘাটত গৈ বহুত ভাল লাগিছে, ক'বই নালাগে। অজস্ৰ মানুহ আহিছে। একচুৱেলি মই মাজে মাজে গণেশ ঘাটত গৈ থাকোঁ, তেনেকুৱা সন্ধিয়া সময়ত গৈ থাকোঁ। তথাপি আজি যোৱা এই হৈ গ'ল, পূৰা সন্ধিয়া হৈ গ'ল। সেইটো কাৰণে মই আপোনালোকক ভালকৈ দেখুৱাবলৈ মই নোৱাৰিলোঁ। একচুৱেলি ভালকৈ আপোনালোকক মই দেখুৱাম বুলি ভাবিছিলোঁ। আৰু মই নাজানো যে আজিৰ পৰা গণেশ ঘাটৰ পৰা বলবম চলি আছে। বলবম আজি মেলা হ'ব নেকি সেইটো মই ভালদৰে নাজানো। যদি মই বলবমৰ যদি মেলা চলি থকা বুলি মই গম পালোঁ হয়, তেতিয়া মই দিনতে গৈ ভালকৈ মই ভিডিঅ' বনালোঁ হয়। তথাপিও গৈছোঁ, তথাপিও মই বনাইছোঁ। এণ্ডাৰ হ'লেও মোবাইল কোৱালিটি মোৰ ইমান ভাল নহয়, তথাপিও বনালোঁ। তাৰপিছত গণেশ ঘাটত গৈ কিবা এটা ভাল লাগে, ক'ব নালাগে। পূৰা একদম চাইলেণ্ট জেগা হয়, ক'ব নালাগে। পূৰা গৈ পেলাই নদীৰ কিনাৰত বহি বহুত ভাল লাগে। পূৰা ঠাণ্ডা বতাহ আহে, বঢ়িয়া লাগে, মজা লাগে, ক'বই নালাগে। সেইটো কাৰণে মাজে মাজে মই গৈ থাকোঁ, বহুত ভাল লাগে, ক'ব নালাগে। বহুত মানুহ আহে, তেনেকুৱা ল'ৰা ছোৱালী বহুত আহে, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বহুত। মোৰো যদি গাৰ্লফ্ৰেণ্ড থাকিলেও হয়, ময়ো গণেশ ঘাটত লৈ গৈ ফুৰিবলৈ গ'লোঁ হয়। বঢ়িয়া জেগা হয়, ক'ব নালাগে, বহুত ভাল লাগে। আজিও আৰু মেলাত ধুনীয়া ছোৱালী আহিছে, ক'ব নালাগে। একচুৱেলি আহিবলৈ মন নাছিলে, তথাপিও আহিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ বাই, নতুন এটা ভিডিঅ'লৈ।